हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल हिरक जेदास ब्लॉग। आज मैं आहिছোঁ মন্দিয়ালৈ নাও খেল চাবলৈ। ইয়াত চাওক ট্ৰেফিক জাম লাগি গৈছে, তো বলক আমি মন্দিয়াৰ সেই নাও খেল চাবলৈ গৈ আছোঁ। ইয়াত দেখিছে মানুহৰ ভিৰ, ইমান ভিৰ হৈছে যে এয়া মঞ্চখন ভাঙিয়ে যাব। মঞ্চৰ তলতো মানুহ, মঞ্চৰ ওপৰতো মানুহ, মুঠতে চাৰিওপিনে লাখ লাখ মানুহ মানুহ মানুহ। বৰ্তমান মই উঠি লৈছোঁ এখন ফেৰীত, আৰু ফেৰীত যাম আমি নদীৰ মাজলৈ। তো আমাৰ গাড়ীখন ইয়াতে পাৰ্কিং কৰি থলোঁ এই মানুহ ঘৰৰ ওচৰত, মানে একদম ৰাস্তাৰ কিনাৰতে। আজি মোৰ লগত আহিছে শচীন। কি খবৰ? ভাল ভাল। কিমান দূৰৰ পৰা আহিছে আজি? যোৰহাটৰ পৰা। আৰু এয়া তোমাৰ নামটো? বিশাল শৰ্মা। এয়া বিশালো আহিছে যোৰহাটৰ পৰা, আৰু শচীন আহিছে। ইহঁতে দুয়োজনে আজি ড্ৰোন চলাব। আৰু এই খুৰাজনে আমাক চাহ খোৱালে, হয় না খুৰা? খবৰ ভাল? এয়া চাওক ডাইজেষ্টিক বিস্কুট আৰু লাল চাহ আছিলে, খোৱা হৈ গ'ল। এতিয়া ভিতৰত যাওঁ। আৰু এয়া আমাৰ যিহেতু খেল আৰম্ভ হ'ব, তো ইয়াতে দোকান পোহাৰ দিব আৰম্ভ কৰিছে। ইয়াত চব দোকান দিছে, ইয়াত গল্লা চল্লা চব আছে ইয়াতে। ডাঙৰ ডাঙৰ মিঠাই। এই কিমান কৰি? 50 টকা। 50। আৰু এই 10 টকা, আৰু এই ডাঙৰটো 50 টকা। তো যাতে ইয়াতে কোনো দুৰ্ঘটনাৰ সৃষ্টি নহয়, SDRF বাহিনী ৰেডি আছে। তো ইয়াত চাওক বিভিন্ন ৰকমৰ খাদ্যৰ দোকান আহিছে ইয়াত, আৰু ইয়াৰ দোকানবোৰ ষ্টাৰ্ট কৰিব ধৰিছে, কাৰণ 2টা বজাৰ পিছত খেল আৰম্ভ হ'বই। ইয়াত দৰ্শকো আহিছে। এয়া চাওক, এয়া মঞ্চত পূৰা মানুহ ভৰি আছে চাওক। তো এয়া চাওক খাদ্যৰ দোকান। এইখন হ'ল নাৰিকল পিঠা, আচলতে নাৰিকল আৰু চেনি, জিলাপি আৰু মাহৰ জিলাপি, বুন্দিয়া, এয়া জিলাপি। আৰু এইটো কি বস্তু? হা? গজা, ৰস গজা, মানে ৰসত জিকেট হয় ন? গল্লা ৰসত জিকেট হোৱা গজা, ৰস গজাই ভুজিয়া, শংকৰ ভুজিয়া। আৰু এইপিনে আছে পাতলা নিমকি, পকৰি। আৰু এইটো কি? মদন কটকটি। মদন কটকটি। এয়া চাওক মদন কটকটি, এয়া খাদ্যৰ দোকান। চ' পকৰি এটা খালে অভিনৱে কেনে? মজা না? আৰু কিবা খাবি? বিভিন্ন প্ৰকাৰৰ টানা। এয়া হ'ল খেজুৰৰ টানা, এয়া চেনি, এয়া বুট, এইটো হ'ল টানা। আৰু এয়া বিভিন্ন প্ৰকাৰৰ মিছাল আছে, কি কিবা আছে, বাদাম, কাবুলী বুট। তো আহি পালোঁ মন্দিয়াৰ নাও খেলৰ অনুষ্ঠানৰ। ইয়াত ষ্টেজত আছে বৰ্তমান, আৰু ইহঁতক বহিব দিছোঁ। এতিয়া আমি যাম বাগবৰ, আৰু কাৰণ ইয়াত 2টা বজাৰ পিছত ইয়াত খেল আৰম্ভ হ'ব। আপোনালোকক খেল দেখুৱাম, আপোনালোকে চাই থাকক। তো ইয়াত চাওক ইমান ডাঙৰ ডাঙৰ ট্ৰফি। আৰু ইয়াত আচলতে এইবোৰ নাৱৰ খেল নহয়, এইবোৰ সৰু নাও, ডাঙৰ নাও আহিব বাকী আছে। এই পিনৰ পৰা আহিব। আৰু এইডাল ৰছী দেখিছে আপোনালোকে, এই ৰছী ইয়াতে মানে এণ্ডিং পইণ্ট, ইয়াত শেষ হ'ব। আৰু ইয়াত ট্ৰফি, ইয়াৰ কমিটিৰ মানুহ বহি আছে। এইটো হ'ল প্ৰথম পুৰস্কাৰ। ইয়াত চাওক ইমান ডাঙৰ ট্ৰফি। আৰু ইয়াৰ দ্বিতীয়, তৃতীয় এনেকৈ চাওক ডাঙৰ ডাঙৰ পুৰস্কাৰ। তো ইয়াৰ প্ৰথম পুৰস্কাৰ দ্বিতীয় শাখাৰ, আৰু স্বৰ্গীয় গিৰীশ চন্দ্ৰ মেধি সৰণি বঁটা। ইয়াত চাওক মই আছোঁ ইয়াৰ ট্ৰফি কেইটাৰ সন্মুখত। আৰু ইয়াত চাওক সৰু নাও চলি আছে। আৰু ইয়াতে মোটামুটি আজি 1 লাখৰ ওপৰত মানুহ হ'ব, দৰ্শক। তো চাই পাইছে চাহ। অভিনৱ, চাহ খাবি না? গৰমত চাহ খাৰ জুতিয়ে বেলেগ না? খাব লাগিব, কিবা আছে চাব ৰ। এয়া চাওক এয়া প্ৰেক্টিচ চলি আছে। এয়া দৰ্শক অহা আৰম্ভ হৈছে। এয়া চাওক মানুহৰ ভিৰ চাওক। আৰু এইপিনেও আছে মানুহ। এখন নদীত আজি নাও খেলখন আৰম্ভ হ'ব। সেই নাও খেল আৰম্ভ হোৱা নদীখনৰ নাম ভেলেঙি নদী। আচলতে ভেলেঙি নদীটো কেনেকৈ নামটো সৃষ্টি হ'ল আমাৰ দাদাজনে ক'ব। দাদা কৈ দিয়ক। নমস্কাৰ, মোৰ নাম আবুল কালাম আজাদ। মই নাও পৰিচালনা কমিটিৰ কাৰ্যকৰী সভাপতি। এই মন্দিয়াখনৰ এটা ঐতিহ্য আছে। মন্দিয়াটোৰ ঐতিহ্য হ'ল ইয়াত মানসকলে যেতিয়া যুদ্ধ আৰম্ভ হৈছিলে মোগলৰ লগত, যুদ্ধ আৰম্ভ কৰি মানসকলে মন্দিয়াত আহি
তেওঁলোকে স্থান লৈছিল, তেওঁলোকে বসবাস কৰিছিল, মানে 10-15 দিন তেওঁলোকে এই মন্দিৰত স্থান লৈছিল, যাৰ কাৰণে মান দিয়া পৰা কালক্ৰমে গৈ এইটো মন্দিয়া হ'ল। আৰু এই ভেলেঙি নদীটো হ'ল যে এই শংকৰ আৰু মাধৱ এই দুজন ব্যক্তিয়ে বহুত বছৰ আগতে এই ভেলেঙি দি তেওঁলোকে আহি আছিল দুজন ব্যক্তিয়ে। তেতিয়া ভেলেঙিৰ পানী আছিল কম, তেতিয়া তেওঁলোকে আমাৰ যিটো ব্ৰিজ আছে ব্ৰিজৰ সিফালে ভেলেঙিৰ দুয়ো কাষে এক কাষেদি এটা হৰিণৰ পোৱালি দেখা পাইছিল। সেই হৰিণৰ পোৱালিটিৰ নামাকৰণে ভেলেঙি নাম দিয়া হৈছিল আৰু সেই নাম দিছিল শংকৰ আৰু মাধৱ এই দুজন ব্যক্তিয়ে এই ভেলেঙিখনৰ নাম দিছে আৰু তাৰে পৰাই আজিলৈকে এই নদীখনৰ নাম ভেলেঙি নদী হৈ আছে। তো গতিকে গম পালে এই নদীখনৰ নাম শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱে দিয়া নাম, আৰু সেই নাম অনুযায়ী বৰ্তমানলৈকে সেই নদীখনৰ নাম ভেলেঙি হৈ আছে। তো দেখিলে ইমান ডাঙৰ নদী। যোৱা বছৰ নাও খেলত বিজয় হোৱা দলটো আছিলে এয়া আফছাৰ আলী। আপুনি জিকিছিল যোৱাবাৰ। যোৱাবাৰ প্ৰাইজ কি আছিলে? 31,000 ট্ৰফিও আছিলে। তো এই বছৰ আপোনালোকৰ নাও চলিব না, খেলিব না? ক'ত আহিছে বৰ্তমান? ক'ত আছে নাওখন? আহি আছে। তো এওঁলোকৰ নাও এই বছৰ খেলিব। যোৱা বছৰ বিজয় হৈছিল এওঁলোকৰ দল। তো এইপিনেদি তেওঁলোকৰ নাওখন আহিব, অহাৰ পিছত দেখুৱাই আছোঁ। তো এয়া চাওক, মানুহ পূৰা প্ৰায় ভৰ্তি হৈছে আৰু এনেকুৱা ডাঙৰ ডাঙৰ নাৱত উঠি খেল চাব আহিছে। সেইখন এখন আহিছে, এইখন মানে লেণ্ডিং কৰিলে এইহে, আৰু ইয়াত মানুহবোৰ তিতি নামি আছে। চাওক, পানীত নামিছে, ডাইৰেক্ট মাটি আছে, কিনাৰটো বহুত দূৰত আছে। এয়া চাওক, নাও খেল চাব মানুহ চাওক। এইখন নাওতে মোটামুটি 200-300 ওপৰত মানুহ আছে, আৰু সেইখনত আছে মানুহ। এয়া মানুহ চাওক, এয়া দৰ্শক পূৰা লাইন আগলৈকে। এয়া চাওক, সেয়া হ'ল দৰ্শকৰ নাও, আৰু পিছপিনে এখন নাও আহি আছে। যিহেতু নাও খেল আৰম্ভ হোৱা নাই, তো প্ৰেক্টিচৰ কাৰণে এইবোৰ নাও। এইখন এখন নাও খেলৰ কাৰণে, আৰু সেইখন আহি আছে এখন নাও। সিরাজউদ্দিন মেমোরিয়াল ক্লাবের অধিকার অহা 19 আগস্ট নিরালা তারপেট চাওড়া বছৰত ইমান দীঘল নাও কেইখন চাওক, কিমান দীঘল। নাও খেল প্ৰতিযোগিতা আৰু কেইটামান মুহূৰ্তৰ পিছতে আমাৰ নাওখনৰ হ'ব উদ্বোধনী বা আনুষ্ঠানিক আৰম্ভ কৰা হ'ব। চাওক, আমাৰ দোকান চাওক, চলন্ত দোকান। এয়া মিছাল ভাজি, মিছাল বাদাম খাম আমি। তো চাওঁতে চাওঁতে আমাৰ নাওখন ঘূৰি গ'ল। আমাৰ ওচৰত আহি গ'ল বৰফৰ দোকান। এয়া চাওক, এয়া বৰফৰ দোকান আহি গ'ল। অভিনৱই বোলে বৰফ খাব। এয়া চাওক বৰফ। তো
দুঘণ্টামান ৰ'দত থাকিলোঁ। তো এতিয়া আহিছোঁ আমি নাওখনৰ ভিতৰত মই অকলে অকণমান ছায়াত জিৰাব আহিছোঁ। বহুত গৰম আজি। তো চাওক নাও খেল চাবলৈ কিমান সংখ্যক মানুহ আহি গোট খাইছে। সকলোৱে পানীত নামি হ'লেও নাও খেল চাইছে আৰু হয়তো ইয়াত কিমান মানুহ মই গণিব নোৱাৰোঁ, তথাপিও এটা অনুমান লগাব পাৰি ইয়াত 30-40 হাজাৰ মানুহটো মোটামুটি আছেই চাগে। তো চাওক মানুহ চাওক, ইমান মানুহৰ ভিৰ। তো আপোনালোকে মানুহৰ চিঞৰ শুনিবলৈ পাইছে, কাৰণ ইয়াত প্ৰতিযোগিতাৰ ইয়াত নাও আহিছে। ইয়াত চাওক, এইখন প্ৰথমত অহা নাওখন বিজয় হৈছে আৰু দ্বিতীয় নাওখন বহুত পিছ পৰি ৰৈছে। এয়া চাওক দ্বিতীয়খন নাও, তেওঁলোকে হাৰিছে। তো নাও খেল চাবলৈ মানুহ কেনেকৈ আহিছে মই ক'ব নোৱাৰোঁ, কাৰণ কোনোবাই বাইক, কোনোবাই চাৰিচকীয়া, আৰু যাৰ বাইক চাৰিচকীয়া নাই ডাইৰেক্ট চিধা নাওৰে নদীৰ মাজেৰে আহিছে। এয়া চাওক, আজি তামাম চালোঁ নাওৰ খেল আৰু সন্ধিয়ালৈকে চলিব। এতিয়া আমি যাওঁ, আমাৰ টীম গোটেইবোৰ ওলাইছে। তো বহুত গৰম আৰু ভাতো খোৱা নাই। তো ফাইনেলি আমি আহিলোঁ পাহাৰত আৰু খাম এতিয়া এয়া গৰমা গৰম কণী খাই খাম। তো আমি আগতে সৰু নাও পাইছোঁ। এতিয়া যাওক, খুৰীহঁতে দোকান দিছে। তো এয়া বনাই আছে নেমু চৰবত। চাওক নেমু চৰবত বনাই আছে। কিহৰ আছে ৰে? বগৰী বগৰী অঁ কেইটকা? 5 টকা 5 টকাত বগৰী আছে। একদম সস্তা। এয়া চাওক, এই মেৰা মেৰা যা রে যা মেরা মেরা শর্ট দিয়ে কোনোবাই জনে ভিক্ষা খুজিছে, কিবা এটা দি লওঁ। স্কুল যাবা না? স্কুলে পঢ়ে? পঢ়া। নাও খেলত যিমানখিনি মানুহৰ ভিৰ হৈছে, সিমানখিনি মানুহৰ ভিৰ এয়া খাদ্যৰ বজাৰতে হৈছে, কাৰণ বহুত টাইম ধৰি সকলোৱে নাও খেল চাই আছে। হয়তো ভোক লাগিব পাৰে, তাৰ কাৰণে এয়া খাদ্যৰ দোকান। এয়া চাওক পকৰি কিলো 120। দৈটো খাই লওঁ। দৈ চাওক, ইয়াৰে স্পেচিয়েল দৈ। এয়া চাওক, দৈ খাওঁ। কেনে লাগছে? টেঙাও মিঠাও বঢ়িয়া। তো ঘৰলৈ অহাৰ সময়ত এই ব্যক্তিজনক মানে বাটত দেখি মোৰ মনটো কিবা লাগি গ'ল। তেখেতৰ দুয়োখন ভৰি নাই। তো আপোনালোকে ভাবক মানুহে কেনেদৰে সংগ্ৰাম কৰি জীয়াই আছে। তো খাব আহিছোঁ এয়া মিছাল। চাওক, টেষ্টি মিছাল খাওঁ এতিয়া। আচলতে মই সফ্ৰিয়াম খাম, মানে মধুৰিআম। তো এয়া খাই আছোঁ মধুৰিআম। এয়া চাওক, টেষ্টি মধুৰিআম। চাওক, আমাৰ লগত চেলফি উঠিব কিমান মানুহ আহিছে, একদম আগে পিছে। আৰু একদম আমাৰ এস্কৰ্ট আছে, আগত এস্কৰ্ট। চাওক, এয়া পুলিচে আমাক প্ৰটেকশ্যন দি আছে। তো আমাৰ গাড়ী এতিয়া ফাঁচি গৈছে। চাওক, পুৰা ফুল ট্ৰেফিক। এয়া আমাৰ ভিৰ। চাওক কেনে গৰম লাগছে না? আমি এচি অফ কৰি দিছোঁ, পুৰা খিৰিকী খোলা। তো আহি পালোঁ ঘৰ আৰু ফ্ৰেছ হ'লোঁ, কাপোৰ সলালোঁ। এতিয়া আমি যাওঁ লজিজ পিজ্জা, কাৰণ আজি লজিজ পিজ্জাত এটা পাৰ্টি আছে। তো ফাইনেলি আহি গ'লোঁ লজিজ পিজ্জা। তো লজিজ পিজ্জাত আহি লগ পালে জিঅ'। কি খবৰ? কি খাবা? পিজ্জা কি হ'বা? চিকেন না পনীৰ? আৰু এতিয়া আমাৰ জিচু। স্মাইল জিচু চুলি কাটি দিছে। পিজ্জা খাব। লজিজ পিজ্জাৰ হেপী এনিভাৰ্চাৰী। আৰু এয়া আছে নন্দিনী, আৰু ওচৰতে আছে আমাৰ শিল্পী শিখা।
কি খাইছা কাজি কৰবি আৰু চেল্ফি চিকাৰ আমাৰ বইনাকটো চাওকচোন মনে মনে আছে তো ইহঁতৰ খোৱা হ'ল আৰু আমি খাম আমাৰ এইপিনে আছে আৰু ইমুখে আমাৰ জুই বহি আছে তো এতিয়া হ'ব কেক কাটিং আৰু চেল্ফি চিকাৰ কাটি নাকে আজি চাৰে কাটি নাহিছোঁ আৰু এইখন কেক দেখিছে আৰু গোটেইখিনি মানুহ আছে এইপিনে এক বছৰ সম্পূৰ্ণ হ'ল লজিজ পিজ্জা হেপী এনিভাৰ্চাৰী 1 ইয়াৰ এইটোৱে লজিজ পিজ্জাৰ এবছৰৰ কেক এটা কেক অলৰেডি কাটিছে ডাঙৰ কেকটো এইটো আমাৰ কাৰণে থৈ দিছিলে ছ'চিয়েল মিডিয়াত আমাৰ ভাইৰেল টাইপ হৈ দিয়া যিবোৰ মানুহ আছে ইয়াতে চবেই জড়িত হৈ আছে সকলোকে আমি আমাৰ তাৰ সকলোকে আমি সম্বোধন দিব নোৱাৰোঁ তাৰে 4-5জনক আমি সম্বোধন দিম আমাৰ এটা ফুলাম গামোচাৰে প্ৰথমতে আমি আমাৰ ৰাইট চাইডৰ পৰা ষ্টাৰ্ট কৰোঁ আমাৰ নন্দিনী বাকলিক ফুলাম গামোচাৰে সম্বোধন আমাৰ নেক্সট আৰু এজন আছে আমাৰ ইউটিউবাৰ বা আমাৰ লগত প্ৰথমৰ পৰাই জড়িত তেওঁকো ফুলাম গামোচাৰে এটা সম্বোধন দিব তাতে এইটো সম্বোধন মই দিম केक तो हो नहीं बात करी केक तो আমি যিসু খাই দিম আৰু যিসুৰ বাকো আছে গোটেইখিনি যিসুৰ বাকে খাব এয়া গোটেই কৈ দিয়া বঢ়িয়া তো এতিয়া আপোনালোকে খাওক মই দি আছোঁ কেমেৰাত সোমাই তো এতিয়া আহি পেলাই আমাৰ পিজ্জা আৰু এয়া গীতাশ্ৰী মোৰ ছিষ্টাৰৰ বেষ্ট ফ্ৰেণ্ড তাইক আজি লৈ আহিছোঁ স্পেচিয়েলি এতিয়া আমি খাওঁ পিজ্জা আজি আচলতে এই চিকেন পিজ্জা নহয় এইটো পনীৰ পিজ্জা কেনে লাগছে খাই টেষ্ট আছে না মজা লজিজ পিজ্জা সঁচাকৈ লজিজ টেষ্টি আজি অলপমান জ্বলা পাইছোঁ কাৰণ এয়া চাওক এই ভুলতে মই জ্বলা নাখাওঁ এইটো দি দিছে তো আজি অলপ বেছি স্পাইচি হৈছে চাওকচোন নন্দিনী ইমান কি ধুনীয়াকৈ খাই আছে লাজ কৰছা লাজ কি খাই আছে ফুলকবি কক কলা আৰু দৌ বইনা কাৰণ মৰম চাওক কৈ দিয়া কৈ দিয়া নন্দিনী অঁ তো পিজ্জা খালোঁ এয়া ৰুহুল ধন্যবাদ অহাৰ বাবে মোক বঢ়িয়াকৈ মানে নিমন্ত্ৰণ কৰি আনি ইমানখিনি যে মৰম দিছে বিৰাট ভাল লাগিছে আৰু পিজ্জাৰ পৰা মৰম দিয়ে আৰু সেই মৰমখিনি কেতিয়াও পাহৰিব নোৱাৰোঁ সদায় লজিজ পিজ্জাতে আহক আপোনালোকে আহক আৰু ইয়াত সঁচাকৈ ক'লোঁ একদম মই মনৰ পৰা কৈছোঁ ইয়াৰ পিজ্জা বহুত টেষ্টি বাকীখিনিও টেষ্টি চাগে মই কিন্তু পিজ্জা খাবলৈ আহক তো বাই বাই আজি মোৰ ভিডিঅ'তে এইখিনি আছে